ভিতৰৰ দিশে ৰাস্তা আছে যাব লগা নিৰীক্ষণ ষ্টপৰ আৰু ফটোশ্বুট কৰাৰ কাৰণে ৰখাই ৰাখছোঁ তাত ফটোশ্বুট কৰি আছে ই ৰখি আছে দলংখনৰ ওপৰত এটা ফটো মাৰো ভাল লাগিব দেখাটো মজা আৰু জাগা যা মই ইয়াতে মাৰিম ভাল আশা কৰোঁ আপোনালোকৰ ভাল আহিছিলোঁ শিৱ পূজা সকলোকে শিৱৰাত্ৰি শুভেচ্ছা লাগিছে চাওক ইফালৰ পৰা গুৱাহাটীৰ পৰা ভিউ দেখা পায় আৰু ইফালে পৰা আৰু ধুনীয়া ৰাস্তাবোৰ বেছি ভাল লাগে ভিতৰত আহি টিকেট ল'ব লাগে টিকেটটো ইয়াৰ পৰা লৈ ল'ব এইটো টিকেটটো লৈ ল'লোঁ আৰু যাওঁ আৰু ভিতৰলৈকে দোকান চোকান চব আছে আৰু ধুনীয়া আৰু ঠাই সৌটো চাওক ইমান ওপৰত আছে ভিউ চাওক ন ওপৰৰ পৰা কি ধুনীয়া লাগিছে আৰু কিমান ওপৰত আছো আমি মজা আৰু দেখাত গাইছ আমি আছোঁ গান্ধী মণ্ডপত কি ধুনীয়াকৈ সজাই পৰা ৰাখিছে বস্তুবোৰ চাহ পাৰিছে এটা আমাৰ মহাত্মা গান্ধী টেম্পল ৰাখি দিছে
আৰু ৰবাব টেঙা চব গছবোৰ এটা ৰাখি দিছে বনাই ধুনীয়াকৈ। ধুনীয়া লাগিছে দেখাত। তাতে চববোৰ মানে দিয়া আছে হাইট মানে এভাৰেজ ৱেইট কিমান মানে আছে ৱেইট 46 MT বাপা। সাইজ অফ নেশ্যনেল ফ্লেগ 120 × 8 feet বহুত আছে আৰু এইবিলাকো বহুত দিয়া আছে। ফটো চটো উঠি ল'লোঁ কাৰণ 20 টকা লৈছে, 20 টকাটো উচুল কৰিব লাগিব। আগলৈকে যাওঁ কি কি আছে চাওঁ। বহুত দিন মূৰত আহিলোঁ কিন্তু অহা নাই, মই ফাৰ্ষ্ট টাইমহে আহিছোঁ। চাই লওঁ কেনেকুৱা লাগে নালাগে। পুৰা জংঘল হৈছে, হাবি জংঘল, বাট চাবলৈ একো নাই। যিখিনি আছে ওপৰতে আৰু ফ্লেগটো আছে আৰু ধুনীয়াকৈ উৰি দিছে চব। অঁ দিনত না ৰাতি হ'লে লাইটিং মাৰে। দোকান চাহৰ দোকান আছে, কাৰোবাৰ ভোক লাগিলে চাহ খাব মন গ'লে এটা খাই পাই যাব, খাই ল'লে হয়। যাই থাকোঁ আমি, দেখাত ধুনীয়া আৰু তলৰ দিশে ৰাস্তা আছে যাব লগা। নিৰীক্ষণ ষ্টপৰ আৰু পথ যাই থাকোঁ আমি, দেখাত ধুনীয়া আৰু আমি আগলৈকে যাওঁ। ৰাস্তাবোৰ কিন্তু ধুনীয়া বনাইছে দেই। মই অহা নাই, ফাৰ্ষ্ট টাইম হৈছে, কিন্তু ভাল লাগিছে জেগাবোৰ চাই, মজা আৰু ইফালে জংঘল আছে পাহাৰৰ মাজত, কাপলবিলাকৰ কাৰণে ভাল হ'ব। হেলমেটটোকে বান্ধিলে জেগা নাই নেকি? আমি আগলৈকে যাওঁ। ৰাস্তাবোৰ কিন্তু ধুনীয়া বনাইছে দেই। মই অহা নাই, ফাৰ্ষ্ট টাইম হৈছে, কিন্তু ভাল লাগিছে জেগাবোৰ চাই, মজা আৰু ইফালে জংঘল আছে পাহাৰৰ মাজত, কাপলবিলাকৰ কাৰণে ভাল হ'ব। হেলমেটটোকে বান্ধিলে জেগা নাই নেকি? ৰাস্তাটো দি আহিছিলোঁ, ইফালে আহিছিলোঁ, আহি পেলাই ইয়াতে আছোঁ এতিয়া বৰ্তমান। চিৰিবোৰ চাওক নেকি ধুনীয়া, মানে ভালেই লাগে জেগাবোৰ। কেলা পইচা দিছোঁ য অ' গাইজ, এইটো পূৰা দলং এখন বনাই দিছে আৰু পাহাৰৰ ওপৰত দি, মজা আৰু উফ কি জংঘলৰ মাজত চিনাৰী, মজা চিনাৰী আৰু দলংখনৰ ওপৰত এটা ফটো মাৰোঁ, ভাল লাগিব দেখাটো, মজা আৰু জেগা। ফটোশ্বুট কৰা এখানে ৰখাই ৰাখছোঁ, তাত ফটোশ্বুট কৰি আছে, ই ৰখি আছে। এতিয়া হৈ গ'ল আমাৰ গোটেইখিনি দেখালোঁ আপোনালোকক, বাকী চাব লগা একো নাই আৰু লাষ্ট এণ্ডিং সেইখিনিলে। এতিয়া আমি যাওঁ, হৈ গ'ল আজি ইমানতে। এইটোৱে হ'ল গান্ধী মণ্ডপ ভৱনটোৰ এইখনে, আৰু সেইটো চাওক কিমান ওপৰত আছে, দেখা হৈছে কিমান ওপৰত আছে। ইয়াৰ পৰা মাটিৰ পৰা বহুত মান ওপৰতে আছে। এইটো আমাৰ ধৰ্মপিতা, বাছ চাব লগা এইখিনিয়ে আৰু জাষ্ট অলপ সেয়া আছে তো শেষ আৰু।